been fucking hoes and popping pillies, man, I feel just like a rock star. All my brothers got that gas and they always be smoking like a rock star. Hello guys, welcome my YouTube channel. তো আহক প্ৰথমতে আপোনালোক কইলো যদি আপুনি প্ৰথম চেনেল নতুন কৰিলে সাবস্ক্ৰাইব কৰিবেন, বেল আইকনটো দবাব নাপাবেন, লাইক কৰিবেন, শেয়াৰ কৰিবেন, কমেন্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅটো। তো আহকচোন আমি ভিডিঅ যে আৰম্ভ কৰোঁ। ভিডিঅতে আপোনালোকক যে দেখাম কেইটামান হিজৰাৰ ওপৰত মানে টিকটক কপাই দিছে সিহঁতে বলিউডত যাব লাগে আসলতে। আপোনালোকে চাব কেনেকুৱা লাগে প্লিজ কমেন্টত জনাব আপোনালোকে। আহকচোন আপোনালোক ভিডিঅতে যে দেখাই দিওঁ ওপৰফালে চাওকচোন। মানে কি কম আৰু এইবোৰ কৰি নাথাকিব, বাধ্য কৰি দিলে না এইবোৰ কি মানে বলিউডত যাব লাগে আসলতে। অ'কে মই বাৰু কৈ দিম, সলমান খানক কৈ চাম বাৰু। আপোনালোকে মানে মোৰ ভাল কথা না, সলমান খানক মই কৈ দিম মানে থাকক। ইয়াত মানে আইডিটো গোটেই হিজৰা বান্ধি আপোনালোকক কি কম, গোটেই হিজৰা বৰ ভিডিঅ'ত আপোনালোকক দেখাওঁ। মানে ৰাইজ প্ৰথমতে মই ভাবিছিলোঁ যে ইমান বঢ়িয়া গান লগাইছে, সুৰতে মই ভাবিছিলোঁ বঢ়িয়া হ'ব আৰু ভিডিঅ'টো। লাষ্টত মই বস্তুটো দেখা পাই মোৰ মাইণ্ডটো সলনি হ'ল। তাৰপিছত মই চালোঁ, বাপৰে মই ভাবিলোঁ বেলেগ বস্তু নেকি, ফুলকৈ ভিডিঅ'টো চাওঁ বুলি ভাবিলোঁ। লাষ্টত দেখা পালোঁ এটা ভিডিঅ' দেখা মানে উৰুকাৰ দিনা অভদ্ৰমী মাল খাই টং হৈ চকু একদম ৰঙা কৰি ইমান নাৰ কৰি চকু, মানে কি কৈছে শুনকচোন। এই ঠাণ্ডাত জুই ফুৱাতকৈ ন মাইকীৰ লগত শুই থকাই ভাল আৰু তাতকৈ এনজয় বস্তু ন এইবোৰ নাপায়। আপোনালোকেও জানিছে কি বুলি কৈছে, ঠাণ্ডাৰ দিন ৰাতি এনেকৈ থকাত কৈ মাইকীৰ লগত থকা বল কি বুজাইছে আপোনালোকেতো নিজেই গম পাইছে, হয়নে নহয়? এনেকুৱা ভিডিঅ' নবনাব। উৰুকাৰ দিনা ভালকৈ বিহুটো পঠোৱা, বছৰৰ মূৰত এটা বিহু যাকে ভোগালী বিহু হয়, ভালদৰে কটোৱা। দিলবাৰ চৰি গান ওলাই আপোনালোকে চাওক। দিলবাৰ প্ৰগ্ৰেমত কি দিলবাৰ মানে কি কম, চলি যায় হিজৰামি চলি যায়। মানে কি প্ৰগ্ৰেম পাতিছ, তোৰ মানুহ বহুত মানুহে চাই আছে, তোৰ ভাইৰেল লগত তই ভাবি তোৰ লাজ নালাগে? তোক যদি কয় ছোৱালী, বাপৰে ছোৱালী কমৰীয়া কৈছে কেনেকুৱা লাগিব কৈছোঁ। সেইবাবে কৈছোঁ এইবোৰ নকৰিবি, ভাল কাম কৰ, আগুৱাই যা, ভাল টিকটকত ট্ৰেণ্ড বনা নাই ইয়াৰ। চাল আপোনালোকে জানে ল'ৰা মানুহে যদি হানি চিং পানী চিং কাটিং কৰে তেন্তে মানুহবিলাকে কয় ই বেয়া ল'ৰা। তাৰ চুলিৰ কাটতে গম পায়। এইবাৰ আহিছে ছোৱালীৰ ট্ৰেণ্ড, আপোনালোকে চাব। ভাইৰেল ট্ৰেণ্ড বুলি কয়, ভাইৰেল মানে ছোৱালী কি বুলি ক'ম। ছোৱালী কিছুমানে কয় ল'ৰা পিছে প্ৰপ'জ মাৰিব যাব, আই লাভ ইউ ক'লে তাৰে ক'ত চুলি কাটিং গম পাই তই বেয়া ল'ৰা। আৰু তই চা না এতিয়া চুলি কি চিষ্টেম কৰি দিছে, মানে ইয়াতে গম পায় চুলিৰ ভাল কাটিছে, ভাল ইয়াতে গম পায় কিমান ভাল। মানে গোটাই ছোৱালীকে মই বেয়া বুলি কোৱা নাই, কিছুমানে কয় তেনেকৈ।